আমি শুনি আছোঁ বাহিৰে বাহিৰে শুনা পাওঁ যে তেখেতে এজন 2026 MLA কংগ্ৰেছৰ টিকেটৰ প্ৰবল দাবীদাৰ। এইষাৰ কথাও নাজানে, এইখিনি নিম্নতম জ্ঞানো নাই। কংগ্ৰেছীৰ চালাচামুণ্ডা এই আইনুল হক সাহেব এজন তেওঁ নিজে এজন গুণ্ডা, দৰং জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰাক্তন জিলা পৰিষদৰ সদস্য আইনুল হক সাহেবে বজাৰৰ ওপৰত আৰু আমাৰ বিধায়ক মহোদয়ৰ ওপৰত কিছুমান ভিত্তিহীন অভিযোগ আনিছিল যে তেখেতে কৈছে যে বজাৰটো অবৈধভাৱে চলি আছে। এইষাৰ কথা মই চোৱাৰ পিছতে মোৰ হাঁহি উঠিছে যে বজাৰটো কেনেকৈ অবৈধভাৱে চলে। বজাৰটো চৰকাৰৰ অৰ্ডাৰ মতে চলি আছে, চৰকাৰে অৰ্ডাৰ দিছে, জিলা পৰিষদে অৰ্ডাৰ দিছে, সেই হিচাপে বজাৰ চলি আছে। আৰু যিটো নিবিদা বন্ধ আছে এইটো অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী JB এক্কাই চৰকাৰৰ অৰ্ডাৰৰ ভিত্তিতহে বজাৰৰ নিবিদা বন্ধ হৈ আছে। এতিয়া বজাৰৰ অৰ্ডাৰ বন্ধ হৈ থাকে, নিবিদাৰ অৰ্ডাৰ বন্ধ হৈ থকা বজাৰটো অবৈধভাৱে চলা নাই। বজাৰৰ সপ্তাহে মাচুল জমা দি আছে মহলদাৰে, সেই হিচাপে বজাৰটো চলি আছে। যে তেখেতে যিবিলাক কথা কৈছে, অভিযোগ আনিছে, সম্পূৰ্ণ ভিত্তিহীন কথা। আৰু আমাৰ বিধায়ক মহোদয়ৰ ওপৰত অভিযোগ আনি কৈছে যে আমাৰ বিধায়কে অবৈধভাৱে বজাৰটো ছেটেলমেণ্ট দিছে। তেখেতে বোলে আমি শুনি আছোঁ বাহিৰে বাহিৰে শুনা পাওঁ যে তেখেতে এজন এইবাৰ 2026 MLA কংগ্ৰেছৰ টিকেটৰ প্ৰবল দাবীদাৰ। তেখেতে এইষাৰ কথাও নাজানে, এইখিনি নিম্নতম জ্ঞানো নাই যে বজাৰ এখন MLA এজনে ছেটেলমেণ্ট দিব নোৱাৰে। বজাৰ ছেটেলমেণ্ট এটা ছিষ্টেমত হয়, জিলা পৰিষদৰ COহে বজাৰ ছেটেলমেণ্ট দিয়ে। কিন্তু তেখেতে কৈছে যে MLA অবৈধভাৱে বজাৰ ছেটেলমেণ্ট দিছে। এইটো এটা ভিত্তিহীন আৰু হাস্যকৰ কথা। আৰু তেখেতে আমাৰ MLAৰ ওপৰত যিবিলাক অভিযোগ আনিছে যে MLA গুণ্ডাগিৰি কৰি বজাৰ চলাই আছে, অমুক তমুক বা বেছিমাৰিত যিকোনো সময়ত পৰিৱেশ পৰিস্থিতি বেয়া হ'ব পাৰে। যে এই আইনুল হক সাহেব এজন তেওঁ নিজে এজন গুণ্ডা, তেখেতৰ ওপৰত বহুতো অভিযোগ আছে, তেখেতৰ ওপৰত অপৰাধ জড়িত গোচৰ হৈ আছে। আপোনালোকে সাংবাদিক বন্ধুসকলে নিশ্চয় পাহৰি যোৱা নাই যে 2 মাহমান আগতে তেখেতে নিজ দলগাঁৱত বুলডোজাৰ লগাই কেনেকৈ লাইন হোটেল দিনৰ পোহৰতে ভাঙিছিল সেইটো চবেই জানে। আৰু তেখেতে বেলত অহা এজন আছামী, আৰু তেখেতে এজন সাংবিধানিক পদমৰ্যাদা থকা ব্যক্তি এজনক গুণ্ডা বুলি কোৱা কথাটোক আমি গৰিহণা দিছোঁ। তেখেতে 24 ঘণ্টাৰ ভিতৰত এইষাৰ কথা উঠাই ল'ব লাগে, অন্যথা আমি তেখেতৰ ওপৰত এফআইআৰ দিম। খুব দুখৰ বিষয় যে বেছিমাৰি আঞ্চলিক পঞ্চায়তে এটা নিৰ্দেশনা জাৰি কৰাৰ পিছত বজাৰখিনি যিটো মাচুল সংগ্ৰহ কৰি আছিল, হয়তোবা আজি 3 দিন হ'ল, 2 দিন হ'ল ভালেই গ'ল। আজি হঠাৎ কংগ্ৰেছীৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য কিছু কংগ্ৰেছীৰ চালাচামুণ্ডাক লগত লৈ যিটো অপ্ৰীতিকৰ ঘটনা ঘটালে, এইটো খুব দুখৰ বিষয়। আজি এই আঞ্চলিক পঞ্চায়তৰ নিৰ্দেশনা জাৰি কৰা অফিচাৰৰ ভিতৰতে এজনে ক'বলৈ বাধ্য হৈছে যে আমি মাচুল সংগ্ৰহ কৰাৰ আগে আগে বেলেগে মাচুল সংগ্ৰহ কৰি লৈ যায় আৰু আমি পইচা নাপাওঁ। য'ত পাব লাগে 100 টকা, তাত আমি 10 টকাও নাপাওঁ। এনেকুৱা হৈছে। এই ঘটনাটো আজি কিয় হ'ল? আজি 3 দিন হ'ল অৰ্ডাৰ হ'ল, আজি 2 দিন কোনো ধৰণৰ ঘটনা অপ্ৰীতিকৰ ঘটনা ঘটা নাছিল। আজি এই কংগ্ৰেছৰ চেলাচামুণ্ডাবিলাক বজাৰত সোমোৱাৰ লগে লগে এই ঘটনাটো ঘটিল। আৰু অতিকৈ দুখৰ বিষয় যে আমাৰ বিধায়ক মহোদয়ক মাজত যে টানি আনিছে, বিধায়ক মহোদয়ৰ ইয়াত কোনো ধৰণৰ ক'বলৈ গ'লে সিহঁতৰ কোনো কমন চেন্স নাই নেকি যে বিধায়ক মহোদয় এজনে যে কোনো ধৰণৰ অৰ্ডাৰ কৰা নাই, কোনো ধৰণৰ পাৰ্মিশ্যন দিয়া নাই। সেই পাৰ্মিশ্যন অৰ্ডাৰ নিদিয়া সত্ত্বেও বিধায়কক আজি 4 বছৰ ধৰি টেণ্ডাৰ নোহোৱা বুলি সিহঁতে যিটো অপ্ৰচাৰ কৰিছে, সেইটো ভিত্তিহীন কথা, মূল্যহীন কথা। সিহঁতে যে বিবেকহীন মানুহ, সেইটো এই বক্তব্যত প্ৰকাশ পাইছে। যেনেকৈ আজি 4 বছৰ বুলি কোৱা সত্ত্বেও যোৱা বছৰতো বজাৰ নিবিদা গ্ৰহণ কৰা হৈছিল, আৰু নিবিদা গ্ৰহণ কৰাত 4জন আমাৰেই নিবিদাকাৰীয়ে পাইছিল। যেনে নাম আছিল তাৰ নকিবুল ইছলাম, জিল্লুল হক, মহম্মদ আলী আৰু তালেব আলী। এই 4জনে যোৱা বছৰ নিবেদা গ্ৰহণ কৰি নিবেদাত মাচুল সংগ্ৰহ কৰি সম্পূৰ্ণ পইচা জমা দিয়াৰ পিছত আজি সিহঁতৰ কোনো ধৰণৰ পইচা বাকী নথকা সত্ত্বেও সিহঁতক আজি গভৰ্ণমেণ্টে যিটো আমাৰ 29
6/2024 যিটো অৰ্ডাৰ হৈছিল, গভৰ্ণমেণ্টে যিটো অৰ্ডাৰ কৰিছিল, সেই ভিত্তিত আজি আমাৰ এই মহলদাৰখিনিক 10% এবভত উঠাবৰ কাৰণে, বজাৰখিনি চলাবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছিল। সেই নিৰ্দেশনা আজি সিহঁতৰ কংগ্ৰেছৰ চালাচামুণ্ডা দুটাই আজি উচ্চতম ন্যায়ালয়ত কেছ কৰি সিহঁতে সেই আপোনাৰ মাচুল সংগ্ৰহ আমাৰ যিখিনি মানুহ কৰিছিল সিহঁতৰ টেণ্ডাৰটো কেঞ্চেল কৰি আজি সিহঁতে অফিচৰ নাম আঞ্চলিক পঞ্চায়তৰ নামত যিখিনি মাচুল সংগ্ৰহ কৰি আছে সেইখিনি ভালে ভালে চলি আছে, 2 দিন হ'ল ভালে ভালে গ'ল। কিন্তু আজি হঠাৎ সিহঁতে যাই যিটো অপ্ৰীতিকৰ ঘটনা ঘটালে, এইটো সঁচাকৈ বহুত বেয়া লাগিল। আৰু আমাৰ MLAৰ কথাখিনি যে ক'লে সেইটো একেবাৰে ভিত্তিহীন কথা। আৰু এটা কথা কৈছে যে যিখিনি মানুহ আগে যিখিনি মানুহে যায় আমাৰ মাচুলখিনি সংগ্ৰহ কৰি লৈছে বুলি কৈছে, মই এইটো কথা তাৰমানে ডাঠকৈ ক'ব বিচাৰোঁ, যিখিনি অফিচাৰে সেই মানুহখিনিৰ নাম মেনশ্যন কৰি এখন FIR দাখিল কৰিব লাগে। যিখিনি মানুহ আছে সবখিনি মানুহ এই জিলা প্ৰশাসনে উঠাব লাগে আৰু উঠাই সিহঁতক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। তেতিয়াহে এই বজাৰত মাচুলখিনি সংগ্ৰহ ভাল হ'ব আৰু ভাল এটা এমাউণ্ট আমাৰ আঞ্চলিক পঞ্চায়তত জমা হ'ব বুলি আমি আশা কৰোঁ।